যেন আৰু গাঁৱত ভয় নিদিয়ে তাক কৈ দিব। ক'লোৱে দেখোন। বহুত কথা চিন্তা কৰি তাক নামাৰিলোঁ। এইবোৰ চব এক্টিং। ময়ো অলপ সন্দেহ কৰিছিলোঁ। মই তোমাক মাতিবলৈ আহোঁতে দৰখনতকৈ বেছি লুচি খাই পেলালেহে। মানুহ মৰিবলৈ খুজিও ইমানকৈ খাব পৰা নাই। এইবোৰ চব তাৰ এক্টিং। ইমান ৰিয়েল কেনেকৈ কৰিব পাৰে? পুলিচক ঠগি দিয়া নাই সি, আৰু আমি কোন? মই মানুহজনীৰ সৈতে এৰি অহাটো ভাল হোৱা নাছিল নেকি ন? এই আপোনাৰ বুঢ়ী মানুহজনীক একো নকৰে দিয়ক। নহয়, এই সোণৰ দুপাত খাৰু আৰু এডাল সৰু চেইন পিন্ধি থাকে নহয়, সেইকাৰণেহে কৈছোঁ। যাওক, ঘৈণীৰ লগতে থাকোগৈ। খং কিয় কৰিছাহে? ভয় লাগিহে কৈছোঁ। সি ঘূৰি নহাৰ দায়িত্ব কিন্তু আপুনি লৈ থৈছে, নাপাহৰিব। অকল ধমকি দিয়া নাই, আৰু পইচাৰ কাৰণে কামুৰিলে মাৰিয়ে পেলাম। মোৰ কথা সি অভিক কৈছে, সেই খংটোতো আছেই। সি কোৱাটো মানে সঁচা? কলৈ গৈছিলে দুজন? তাক মেনেজ কৰিবলৈ? তোমাৰ সেইবোৰত সোমোৱাৰ প্ৰয়োজন নাই। নহ'ব, আপুনি মাথো কওক। গৌৰীককে বদনাম কৰিব খুজিছিলে? এনেইতো হ'বই নোৱাৰে। ঠিক ধৰিছা। নহয় মানে গৌৰীক এইখন ঘৰলৈ আনিবলৈ। গৌৰীক আকৌ ইয়ালৈ কিয় আনে? কিয় মানে? তাই মোৰ ভাগিন, গিৰিয়েক ঢুকাল। তাত কি কৰিব তাই? ইয়াত থাকক। আপুনি ক'লে, কিন্তু মই বিশ্বাস নকৰিম নহয়। বিশ্বাস নকৰিলে নাই, মই বিশ্বাস দিয়াই থাকিবলৈ টিকা লৈ থোৱা নাই। হেৰি নহয়, মই গৈ থাকোঁ নেকি? এওঁ আকৌ ঘৰত অকলে আছে নহয়। আহোঁ দিয়া। দেউতা, শুন, কষ্ট হৈছে ন তোমাৰ? বাপেকৰ আগত পুতেকটো হোৱা হ'লে অন্তৰত হোৱা বিষ বাহিৰৰ পৰা কোনেও অনুমান কৰিব নোৱাৰে। শুন, মই বুজি পাওঁ দেউতা, কিন্তু কি কৰিবা? মোৰ আয়ুসে আছিলে ইমানকণ, আৰু কপালত লিখাখিনি নোহোৱা কৰিব পাৰিবা জানো? তই সঁচাকৈ নাহিবি চাগে ন? গৰিমাৰ কষ্ট হৈছে। কষ্টখিনি নোহোৱা কৰি দিয়া। সহজ জানো? কৰিম বুলি ভাবিলে সহজ। কেনেকৈ? মোৰ ঠাইত যদি আজি গৌৰী ঢুকালেহেঁতেন, তেন্তে তোমালোকে আকৌ মোৰ বিয়া পাতিবলৈ চিন্তা নকৰিলাহেঁতেন জানো? কৰিলোহেঁতেন চাগে। কৰিলাহেঁতেন, সকলোৱে কৰিলেহেঁতেন। আৰু মোৰ ক্ষেত্ৰত হ'ব পৰাটো গৌৰীৰ ক্ষেত্ৰত কিয় হ'ব নোৱাৰে? মানে তোমালোকে গৌৰীক আকৌ বিয়া পাতি দিয়া। কি? মানুহে কি বুলি ক'ব? মানুহে কোৱাটো ডাঙৰ নে গৌৰীৰ সুখখিনি ডাঙৰ? গৌৰী দেউতা, আপুনি গৌৰী বুলি কি কৈ আছিলে? নাই, এনেই কিবা এটা ভাবি আছিল। চাহ বাহিৰতে আছে চাগে ন? ঠাণ্ডাই হ'ল চাগে। মই আপোনাক মাতিবলৈহে আহিছিলোঁ। আহক। ব'লা ব'লা। এইটো আকৌ মোৰ পিছে পিছে কিয় আহিল? ৰ'ব, ঘৰলৈ যাব? অঁ, বলক, মই যাম। এই
তুমি আকৌ কিয় যাবা কথা আছে কি কথা আছে ইয়াতে কোৱাচোন গৌৰীক ভিনদৈ ঘৰলৈ কিয় আনিব বিচাৰিছে মৰমত চেনেহত হাঁহিউঠা কথা নক'বহে ভিনদৰ ক্ষেত্ৰত এই মৰম চেনেহ বোলা কথাবোৰ নেখাপে মই নেজানো বোপাই মোৰ দেৰি হৈছে মই আহোঁ দিয়া পুলিচক তেন্তে ফোন কৰোঁ আপুনিয়ে যে সুদৰ্শনক কণ্টেক্ট কৰিছিল পুলিচক জনাওঁ কাৰণটো কওক আপোনাৰ ভালৰ বাবেই কৈছোঁ হেৰা খেলি মেলি হ'বহে নকলে বেছি খেলি মেলি হ'ব ঠিক আছে ফোনটো লগাও পুলিচক ৰ'বচোন ৰ'ব আচলতে কথাটো কি জানা এই গৌৰীক ঘৰত ৰাখি গৌৰী নামৰ প্ৰপাৰ্টিবিলাক বিক্ৰী কৰিবলৈ বিচাৰিছে কাষ্টমাৰ চাইছিলো হেৰা মই কৈছো বুলি নকবা হা মোৰহে কৈছো হেৰা সঁচাকে কওঁ তোমাৰ মোচনটো দেখি কিন্তু মোৰ ভয়হে লাগিছে মৰমত মাত গৌৰী আহা
হৈছে তোৰ গোটেইটো তিতি গলি ৰহ কিবা এখন লৈ আহো চাও মূৰটো তল কৰি দে ইমান গৰম লাগিছেনে তোৰ কি হৈছিলনো বেছিকৈ মেডিচিন খোৱাৰ বাবে হৈছে ছাৰক ফোন কৰিম ৰহ মই ৰহ গাখীৰ এগিলাচ আনিছো কি হ'ল কিবা কবি গাখীৰ আনিছো ৰহ কিবা বুজিব নোৱাৰা কথাবোৰ মনলৈ আহি আছে বিয়া এখন দেখি থকা দৰে লাগিছে কাৰ বিয়া নাজানো কিয় মনলৈ আহিছে সেইটো নাজানো ক'বলেতো ভালেই কিন্তু তাইহে জানিছে তাইৰ মনটো এতিয়া কেনেকুৱা লাগি আছে নিজৰ মনটোৰ কথা নকওঁ আমাৰনো এতিয়া কি আশাবোৰ পটককে নোহোৱা কৰিব পৰা হৈছো মই তাইক কালি তেনেকৈ কোৱাৰ কাৰণটো কি জানো জানো তাই যাতে হাঁহি থাকে সেইবাবে হাঁহি থকাতকৈ সুখী হৈ থাকিবলৈ যিমানে সি আহিব বুলি তাই বাট চাব সিমানে তাইৰ কষ্ট বাঢ়িব বুজিছো সান্তনা মইতো ভাবিছো কি ভাবিছে গৌৰীক আমাৰ নিজৰ ছোৱালী কৰি লওঁ তাইতো আমাৰ ছোৱালীয়ে নহয় একেবাৰে নিজৰ ছোৱালী যেনেকৈ মোক কাৰোবালৈ বিয়া দি দিম ঠিক তেনেকৈ গৌৰীকো ল'ৰা এটা আছে বিয়া দিম কি বহুত ভাবি এইটো সিদ্ধান্ত লৈছো সান্তনা আমি সদায় নাথাকিম তাই অকলে অকলে গোটেই জীৱনটো কেনেকৈ থাকিব বোৱাৰী বুলি ভাবি আছ কাৰণে টান টান লাগিছে কথাটো ছোৱালী বুলি ভাবিলেই সহজ হৈ যাব অ' দাদা তোৰ কিবা মনত পৰিছে নেকি ইয়াত যে সৰুতে খেলিছিলি মনত পৰিছে নেকি য'ত আছিলি যে তাৰ কথা মনত পৰিছে নেকি হ'ব দে মাথাটোত জোৰ দি নাথাকিবি ডক্টৰলৈ ফোন কৰিছিলো নহয় এনেকুৱা হ'ব পাৰে বুলি কৈছে জোৰ দি মনত পেলাবলৈ মানা কৰিছে অ' দাদা ওলাই যাবি নেকি যাওঁ বল মনটো ভাল লাগিব উঠ না অ' মাই আমি অলপ ওলাই যাওঁ গাখীৰ গিলাচ খাই ল আজি নৈপাৰত বহিম হা মনটো ভাল লাগিব বল আমি নিজৰ ঘৰখন এৰি এনেকৈ ভাড়া ঘৰত আছো ভাল ল'ৰা এটা চাওঁ মোক বিয়া দিয়াৰ পিছতে গৌৰীকো বিয়া দি দিম কি গৌৰীমা মই বহুত ভাবিহে কথাটো কৈছো কি বহুত ভাবিলে আপুনি আৰু কেনেকৈ ভাবিলে আপুনি মই বেলেগলৈ বিয়া হ'ম পাগল হৈছো নেকি মই মা আপুনি দেউতাক নকয় কিয় চোৱা গৌৰীমা আমি সদায় নাথাকো কোনোকো বিয়া দি দিম তাৰপিছত তুমি অকলে কেনেকৈ থাকিবা এতিয়া যেনেকৈ আছো তেনেকৈ থাকিম ক'বলৈ সহজ কৰিবলৈ টান গৌৰীমা
চব সহজ মই আৰু কেতিয়াও নাকান্দো কথা দিছো কিন্তু মোক কাৰোবালে বিয়া দিয়াৰ কথা নাভাবিব নহ'লে এবাৰ গ'লেগৈ কিন্তু আৰু কেতিয়াও ঘূৰি নাহোঁ গৌৰী শুনাচোন কি হ'ল বৌ মোক বোলে বিয়া দিব দেউতাই মায়েও একো নমতা হ'ল এইটো কথা ভাবিলে কেনেকৈ মই বোলে অকলে থাকিব নোৱাৰিম কিয় নোৱাৰিম পাৰিম তুমি বিয়া হোৱাৰ পিছত আহি থাকিবা মোৰ সৈতে কথা পাতিবা আৰু মা দেউতাকে এতিয়াই নোহোৱা হৈ যাব নেকি আৰু 40-50 বছৰ জীয়াই থাকিব তেতিয়াহ'লে মোৰ চিন্তা কিয় কৰিব লাগে দেউতাই একো ভুল ভবা নাই বৌ কি তুমিও যাতা কথা নকবা নমতা হ'ম কিন্তু কৈ দিলো এইটো কথা আৰু ভাবিব নালাগে নেকি তাইক বুজালে বুজিব বুজাব পাৰিবিনে বোলো বুজাম কিন্তু কালৈ বিয়া দিম বুলি ভাবিছা যদি এই চাৰে মানে আহ আকৌ অকণ সোনকালে আহা জলদি আহ আহ আকৌ সিটো ঘাটলৈ যাম সিটো ঘাটত যে বহুত